আমাৰ অসমৰ গৌৰৱ ৰিয়ান পৰা কেৱল খেলপথাৰতে সীমাবদ্ধ নেকি? অসমৰ বান পৰিস্থিতি এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। লাখ লাখ মানুহ গৃহহীন হৈ পৰিছে, খোৱা পানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এনে এক দুৰ্যোগৰ সময়ত সমগ্ৰ অসমে আশা কৰে যে আমাৰ সন্তান, আমাৰ গৌৰৱ ৰিয়ান পৰাকে ৰাজ্যখনৰ বাবে কিবা এটা কৰিব। ৰিয়ান পৰাগ আছে অসমৰ আটাইতকৈ ধনী ক্ৰিকেটাৰসকলৰ এজন। প্ৰতি বছৰে IPL আৰু বিভিন্ন ব্ৰেণ্ড এণ্ডৰ্ছমেণ্টৰ পৰা তেওঁ কোটি কোটি টকা উপাৰ্জন কৰে। যেতিয়া বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে অসমৰ বান পীড়িতৰ বাবে 1 কোটি টকা অনুদান দিব পাৰে, তেন্তে আমাৰ নিজৰ অসমৰ সন্তানে কিয় নোৱাৰে? ৰিয়ানে ইচ্ছা কৰিলে আন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলৰ সহায় লৈ 40-50 কোটি টকাৰ এটা ডাঙৰ পুঁজি সংগ্ৰহ কৰি অসমৰ এই সংকটকালত সহায়ৰ হাত আগবঢ়াব পাৰিলেহেঁতেন। কিন্তু অতি পৰিতাপৰ কথা যে এই পৰ্যন্ত ৰিয়ানৰ তৰফৰ পৰা অসমৰ বানাক্ৰান্তৰ বাবে কোনো আহ্বান বা সহায়ৰ মাত শুনিবলৈ পোৱা নগ'ল। খেলপথাৰত ৰিয়ানে ভাল খেলিলে যিদৰে সমগ্ৰ অসমে গৌৰৱ অনুভৱ কৰে, ঠিক তেনেদৰে অসমৰ বিপদৰ সময়তো তেওঁ ৰাইজৰ কাষত থিয় হোৱাটো সকলোৱে কামনা কৰে। কেৱল নিজৰ বাবে খেলাটোৱে ডাঙৰ কথা নহয়, নিজৰ মাটি আৰু মানুহৰ প্ৰতি থকা দায়িত্ব পালন কৰাটোহে আচল পৰিচয়। আশা কৰোঁ ৰিয়ান পৰাকে অসমৰ মানুহৰ এই বেদনা বুজি পাব আৰু অতি সোনকালে অসমৰ বান পীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিব।